অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী বৰ্তমান বিবাহপাশত আবদ্ধ হ'বলৈ গৈ আছে। যোৱা কেইটামান দিনৰ আগত নিজৰ হ'বলগীয়া মানুহজনৰ সৈতে ফেচবুকত কেইখনমান ফটো আপলোড কৰিছিল। একাংশই শিল্পীগৰাকীৰ সেই পোষ্টটোত বৰ বেয়াকৈ ট্ৰল দি কমেণ্ট কৰি আছে। কাৰণ শিল্পীগৰাকীৰ হ'বলগীয়া মানুহজনৰ বয়স অলপ ডাঙৰ আৰু মূৰৰ চুলিখিনি নাই। গতিকে কোন এই শিল্পীগৰাকী জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব। যদি চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। যুৱ প্ৰজন্মৰ এগৰাকী প্ৰতিভাৱান কণ্ঠশিল্পী ঋতিশা শৰ্মা। তেওঁ কেইবাটাও গান অসমবাসীক উপহাৰ দিছে। গীতকেইটা হ'ল অ' প্ৰিয়া তুমি হয়নে মোৰ, বুকুৰ মাজত জ্বলে জোনোকা ইত্যাদি। শিল্পীগৰাকীৰ ঘৰ হৈছে যোৰহাট কেন্দুগুৰিত। তেওঁ অসমীয়াৰ লগতে হিন্দী গানতো কণ্ঠদান কৰিছে। কণ্ঠশিল্পী ঋতিশা শৰ্মা হ'বলগীয়া স্বামীজনৰ নাম অঞ্জন শইকীয়া। শেষত ঋতিশা শৰ্মা আৰু অঞ্জন শইকীয়া আপোনালোক দুয়োলৈকে আমাৰ চেনেলৰ তৰফৰ পৰা অভিনন্দন তথা শুভেচ্ছা জনালোঁ।